হেল্ল' বন্ধুরা, গুৱাহাটী মাছ বজাৰ পৰা আপোনালোকৰ মৰমৰ দীপক। মই আপোনালোকক আজি গুৱাহাটীৰ 5টা একদম ফেমাছ জেগাৰ কথা ক'ব গৈছোঁ, যিটো আপোনালোকে ফেমিলিৰ সৈতে আহি কিনে বিন্দাছ এনজয় কৰিব পাৰিব, কোনো চিন্তা নাই, হলিডে এনজয় কৰিব পাৰিব। ঠিক আছে, মই প্ৰথম 1 নম্বৰত কৈ আছোঁ আপোনালোকৰ ৰিজনেল ছায়েন্স চেণ্টাৰ, যিটো আপোনাৰ খানাপাৰা কাষতে আছে। তাত আপোনালোকে আহিব পাৰে। তাত মাত্ৰ টিকেট মেক্সিমাম 30 টকা ল'ব আপোনাৰ। তাৰপিছত ষ্টুডেণ্ট হয় তেতিয়াহ'লে প্ৰাইভেট স্কুলৰ বাবে 15 টকা পৰিব। তাৰপিছত আপোনাৰ গভৰ্ণমেণ্ট স্কুলৰ কাৰণে 10 টকা মাত্ৰ। আপোনালোকে তাত কি কি এনজয় কৰিব পাৰে জানেনে? তাত যাই কিনে আপোনালোকৰ ল'ৰা ছোৱালীক খেলা ধূলা পাৰ্কিং আছে, খেলা ধূলা পাৰ্ক আছে, পাৰ্কিং নহয় পাৰ্ক আছে। আপোনাৰ ল'ৰা ছোৱালী আৰামছে খেলাব পাৰিব। তাত ছায়েন্সৰ বস্তু আছে, গোটেইখিনিবিলাকো চাব পাৰিব। আৰু বাটাৰফ্লাই আছে, মিৰৰ মেজিক আছে, আৰু ছায়েন্সৰ যিকোনো বস্তু যদি যিকোনো পঢ়া শুনা ল'ৰা ছোৱালীৰ বাবে বিন্দাছ জেগা। সেইটো ৰিজনেল ছায়েন্স মিউজিয়াম। আপোনালোকৰ ল'ৰা ছোৱালীক লৈ আহিব পাৰে, আপুনিও ফেমিলিৰ সৈতে আৰামছে বিন্দাছ এনজয় কৰিব পাৰিব। তাত আপোনালোকে আহিব পাৰে, খানাপাৰাৰ পৰা নিচেই কাষতে আপোনালোকে আহিব পাৰে। একুৰিয়ামো আছে, তাত একুৰিয়ামো চাব পাৰিব, ফেমিলিৰ সৈতে আৰামছে এনজয় কৰিব পাৰিব। পাৰ্কিঙো আছে, পাৰ্কিং আপোনালোকে ভিতৰত নাই, বাহিৰতে গাড়ী ৰাখিলেও কোনো প্ৰব্লেম নাই। ঠিক আছে, মই এতিয়া 2 নম্বৰত দিছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। তাতো আপুনি ফেমিলিৰ লগত আৰামছে এনজয় কৰিব পাৰে, বিন্দাছ ফেমিলি ফ্ৰেণ্ডলি এৰিয়া। আপোনাৰ তাত কালচাৰ হেৰিটেজ চাব পাৰিব, আৰু কালচাৰৰ বস্তু চাব পাৰিব, যে বড়ো ট্ৰেডিশ্যনেল দখনা চখনা বা যেনিবা আমাৰ কাৰ্বিকিটাৰ সেইবিলাক কালচাৰেল কিবাবিলাক দেখা পাব তাত। তাৰপিছত আপোনাৰ যেনেকুৱা তাত আপোনাৰ একেবাৰে ওপৰত আপোনাৰ মণিকূট আছে। তাৰপিছত আছে চিলড্ৰেনৰ কাৰণে এক্সট্ৰা পাৰ্ক বঢ়িয়াকৈ বনাই থৈছে, মজা ইণ্টাৰেষ্টিং জেগা। এক্সট্ৰা খেলা ধূলা কৰিব পাৰে ল'ৰা ছোৱালীকেইটা, বঢ়িয়া প্লে'গ্ৰাউণ্ড বনাই থৈছে। আৰু পাৰ্কিং চিন্তাই কৰিব নালাগে, পাৰ্কিং ভিতৰতে আছে। আপোনালোকৰ গাড়ী বিন্দাছ লৈ যাওক, খালী চাৰ্জ কিবা এটা ল'ব। মেক্সিমাম ডাঙৰ গাড়ী হ'লে 40 টকামান ল'ব পাৰে। তাৰপিছত আপোনাৰ যদি তাত টিকেট হয়, আপোনাৰ এডালৰ বাবে 30 টকামান ল'ব। তাৰপিছত আৰু সৰু ল'ৰা ছোৱালী 5 বছৰৰ পৰা 15 বছৰৰ বয়সৰ ল'ৰা ছোৱালীক 10 টকামান ল'ব আৰু মেক্সিমাম। আপোনাৰ তাত পাৰ্কিঙৰ ব্যৱস্থা মজাকৈ ভিতৰতে দিয়া আছে। আপুনি মাত্ৰ কি 10-20 টকা কিবা খৰচ কৰি না আপুনি আৰামছে ভিতৰত পাৰ্কিং কৰিব। ডাঙৰ গাড়ী মানে 40 টকা 50 টকামান কিবা এটা ল'ব পাৰে, কিন্তু সৰু গাড়ীৰ বাবে বিন্দাছ আপুনি যাব পাৰে, ভিতৰতে পাৰ্কিং আছে। ফেমিলিৰ লগত বিন্দাছ এনজয় কৰ। আৰ্ট গেলেৰী আছে, আপোনাৰ কালচাৰেল বস্তু দেখা পাব। আৰু একেবাৰে ওপৰত আমাৰ মণিকূটো আছে, একেবাৰে তাৰ ওপৰত আৰামছে আপোনাৰ বিন্দাছ ফেমিলিৰ লগত আপুনি বিন্দাছ এনজয় কৰিব পাৰে। ফেমিলি ফ্ৰেণ্ডলি জেগা হয়, আৰামছে যাব পাৰে আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, বঢ়িয়া জেগা। এতিয়া মই লখৰা ৰোডত আহি পাইছোঁ। মোৰ আহিছিলোঁ, অলপ কাম আছিল। মোৰ বান্ধৱী হয়, তাঁতশাল আছে 2টা, কিবা ভণ্টিয়ে সিহঁতৰ বাইদেৱে চলায়। তাৰ কাৰণে বস্তু ল'ব গৈছিলে, কিবা সূতা আৰু কি ল'ব গৈছিলে? কি বস্তু এইটো? কি বাৰী এইটো? অঁ, কাপোৰ বোৰত লাগে তাৰমানে ন? ঠিক আছে, এইটোকে এইবিলাকে ল'ব গৈছিলোঁ। কাপোৰ বোৱাৰ বস্তু 2টামান ল'ব গৈছিলোঁ। আৰু এয়া সূতা লৈছিলোঁ, ইয়াক সূতা ল'ব পাৰে, এইটো সূতা। তাৰপিছত এতিয়া আমি গুৱাহাটীৰ 3 নম্বৰ ফেমাছ স্থানৰ কথাটো ক'ম। 3 নম্বৰ আছে আমাৰ চিৰিয়াখানা। আপোনাৰ সকলো মানুহে জীৱ জন্তু চাবলৈ ভাল পায়, সেইসকলৰ কাৰণে আৰামছে বিন্দাছ। আৰু আপোনালোকে আহিব পাৰে ফেমিলি লৈ কিনে। তাত এণ্ট্ৰি ফিজ মেক্সিমাম 30 টকাকৈ ল'ব পাৰে, এজন পাৰ হেড 30 টকাকৈ ল'ব পাৰে। আপুনি আৰামছে গাড়ী পাৰ্কিঙো মজা, গাড়ী পাৰ্কিঙৰ কাৰণে মজা আছে। যদি আপোনালোকে ফেমিলি লৈ কিনে য'ত আহিব পাৰে চিৰিয়াখানালৈ, গুৱাহাটীৰ বঢ়িয়া জেগা। কি চাব, বাঘ ভালুক চৰাই চিৰিকটি বহুতো আছে, আপোনাৰ বান্দৰ আছে, আপুনি যি চাই, আৰু সাপ আছে, বাঘ দেখিব। তাৰপিছত এশিঙীয়া গড় দেখিব, আপুনি তেনেকৈ চাই দেখি যায়, এশিঙীয়া গড় দেখা পাবি। তাৰপিছত আৰু আপোনাৰ 4 নম্বৰত আছে, 4 নম্বৰত আপোনাৰ প্লেনেটেৰিয়াম, গুৱাহাটী প্লেনেটেৰিয়ামত যাব পাৰে আপোনালোকে ফেমিলি লৈ কিনে। প্লেনেটেৰিয়ামত আপোনাৰ 50 টকামান ল'ব এজনক, আৰু ষ্টুডেণ্ট হ'লে 30 টকা এনেকুৱা কিবা এটা ল'ব, 30 টকামান ল'ব। 30 টকা তাৰমানে মেক্সিমাম 50 টকামান হ'ব পাৰে টিকেট। তাত যাই কিনে আপোনালোকে যদি সৌৰজগতৰ বস্তু চাব খোজে, পৃথিৱী কেনেকুৱা সৃষ্টি হৈছে, তাৰপিছত আৰু পৃথিৱীখন কেনেকুৱা সৃষ্টি হয়, সৌৰজগত কেনেকুৱা সৃষ্টি হৈছে, এইবিলাক চাব গ'লে আপুনি বঢ়িয়াকৈ চাব পাৰিব। ফিল্মৰ নিচিনা বহি কিনে আপোনাৰ নিচেই কাষতে, আপোনাৰ দীঘলী পুখুৰীৰ ওচৰৰ কাষতে হ'ব এই এৰিয়াটো। আপুনি তাত যাক আমি তাৰাকাগৃহ বুলি জানো, সৌৰজগতৰ বস্তুবিলাক আৰামছে চাব পাৰিব। ষ্টুডেণ্টৰ কাৰণে বহুত ভাল। আৰু মই যিমানখিনি জেগা এতিয়া কৈ আছোঁ, ষ্টুডেণ্টৰ কাৰণে, ফেমিলিৰ কাৰণে, সৰু ল'ৰা ছোৱালী ষ্টুডেণ্টৰ কাৰণে মজা ঠাই হয়। একেবাৰে ফেমাছ
ফেমাছ জেগা হয় এইবিলাক গুৱাহাটীৰ, আপোনালোকে আহিব পাৰে। আপুনি জু আৰু প্লেনেটেৰিয়াম, ছায়েন্স মিউজিয়াম আৰু কলাক্ষেত্ৰ এইকেইটা বঢ়িয়া আৰু জেগা ফেমিলিৰ কাৰণে বিন্দাছ আপোনালোকে আহিব পাৰে, চাব পাৰে। ঠিক আছে, আপোনাৰ ফেমিলি লৈ আহিব আৰু বিন্দাছ এনজয় কৰিব। আপোনাৰ মই এতিয়া ক'ত আহি পালোঁ, আপোনাৰ লখৰা আহি পালোঁ। লখৰা মোৰ বাইদেউৰ ৰুমত আহি পাইছে। চাওক এইটো কাপোৰ, ইয়াতে কাপোৰ বৈ দুইটা আছে, এইটো এটা, তাৰপিছত আৰু এইটো ৰুমত এইটো চাইডে এটা আছে আপোনাৰ তাঁতশাল, এনেকৈ কাপোৰ বৈ ইয়াতে কাপোৰৰ কিবা কৰে। মই কেতিয়াবা নেক্সট বাৰ ব্লগ বনাই দেখাম বাৰু আপোনালোকক। ঠিক আছে, বনাই তাৰপিছত মই লাষ্ট 5 নম্বৰৰ কথাটো ক'বলৈ লৈছোঁ। 5 নম্বৰ লিষ্টত আমাৰ যিটো আমাৰ ফেমাছ প্লেচ আছে গুৱাহাটীৰ, সেইটো বিষয়ে ক'ব খুজিছোঁ। এইটো 5টা যোনটো মই লিষ্ট বনাইছোঁ ন, সেইটো মোৰ মতেহে বনাইছোঁ হা, যিটো ফেমিলিৰ কাৰণে একদম বঢ়িয়া। 4টাটো কিন্তু ফাৰ্ষ্ট 4টা যোনটো এতিয়া কৈ গ'লোঁ সেইকেইটা কিন্তু ফেমিলিৰ কাৰণে বিন্দাছ আৰু আপোনালোকে বঢ়িয়াকৈ চাব পাৰে, ল'ৰা ছোৱালী লৈ আহি কিনে বিন্দাছ এনজয় কৰিব পাৰে। কিন্তু এতিয়া যোনটো ক'ম মই, সেইটো অলপ সৰু মানুহৰ কাৰণে যোৱাটো অলপ অসুবিধা হ'ব পাৰে, কাৰণ এইটো ব্ৰহ্মপুত্ৰ মাজমজিয়াত আছে যে, সেইটো হৈছে আপোনাৰ উমানন্দত আপোনালোকে যাব পাৰে। যদিহে আপোনালোকে ব্ৰহ্মপুত্ৰৰ দৃশ্য যদি উপভোগ কৰিব খোজে তেতিয়াহ'লে উমানন্দ যাব পাৰে ফেৰীৰে সৈতে। আপোনালোকে জানে উমানন্দ হৈছে পৃথিৱীৰ সকলোতকৈ সৰু ৰিভাৰ আইলেণ্ড হয়। আপোনালোকে উপভোগ কৰিব পাৰে। তাত শিৱ মন্দিৰ এটা আছে, তাত দৰ্শন কৰি কিনে বঢ়িয়াকৈ ব্ৰহ্মপুত্ৰৰ কি ল'ব পাৰে, দৃশ্য উপভোগ কৰিব পাৰে। আপোনালোকে আৰামছে যাব পাৰে। ঠিক আছে, থেংক ইউ। এই 5টা হৈছে মোৰ লিষ্টত, কিন্তু এটা বনাছ আপোনালোকক দি দিওঁ। যদি পাৰ্কত যাব খোজে আপোনালোকে গুৱাহাটীত আহিলে আপোনালোকে নেহেৰু পাৰ্কত যাব পাৰে। এতিয়া মই আপোনালোকৰ পৰা লৈছোঁ বিদায়। আপোনালোকৰ মৰমৰ দীপক, বাই বাই।